বোর লাগে দিছে গাইস মা কসম আমি আইলো হচ্ছিল আপনারা সাথে আমি তো হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল ডেকাস ব্লগস আৰু আজি হ'ল বিজয় দশমী অলপ বেয়াও লাগি আছে কাৰণ আজিৰ পৰা মা গুচি যাব আজিৰ পৰা দুৰ্গা পূজা আৰু খতম আকৌ অৱসৰ পাম সো উপায় নাই নিয়মটো নিয়ম আকৌ কালিৰ পৰা নিজৰ নিজৰ কাম আৰম্ভ এই মানে কি সময় গৈ আছে যি কি নহওক আৰু মানে কি আজি ৰাতিপুৱাৰ পৰা পূজাতে থাকিলোঁ আমাৰ মংগলদৈ নে বাৰুলি দুৰ্গা পূজাত বাৰটাচালিৰ চ' তাতে অলপ থাকিলোঁ আৰু ভাতটো তাতে খালোঁ আজি এইকেইদিন মানে খিচাৰি দি আছিল খিচাৰি খোৱা নাই আজি ভাতটো তাতে খালোঁ বহুত বেছি ভাল লাগিল আজি যেনেকৈ এতিয়া মই ঘৰত আহিছোঁ ঘৰত আহি কিনে মানে ভাবিলোঁ হাফ পেণ্ট পিন্ধি গৈছিলোঁ এতিয়া ধুনীয়াকৈ লং পেণ্ট পিন্ধি লৈছোঁ আৰু টি চাৰ্টটো একেই আছে টি চাৰ্টটো ৰাতিপুৱা পিন্ধি গৈছিলোঁ আৰু এইখন লৈছোঁ জবৰ নিচিনা এখন ইয়াত মাৰ চেম্বলটো আছে মাৰ মোৰ যিটো পিকচাৰটো আৰু ইয়াত লিখা আছে এই বাৰটাচাৰিআলি বাৰুলি দুৰ্গা পূজা স্থাপিত সেনেকৈ লিখা আছে আৰু ফুটা লৈছোঁ মানে সেৱা ৰাতিপুৱাই লৈছোঁ যিটো আচল ভিডিঅ'টো হৈ গ'ল মানে যিটো কলপুলি কইনা বুলি কয় সেইটো ৰাতিপুৱা 12:30 মানতে হেৰি কৰিছে ধুনীয়াকৈ সেৱা লৈ বহুত বেছি ভাল লাগিছে এতিয়া ধুনীয়াকৈ মূৰ্তিকেইটা ধুনীয়াকৈ বিদায় দিম আৰু পৰিৱেশটো আপোনালোক দেখাম ধুনীয়া কৰি জবৰ চাইছিল কেনেকুৱা এটা মানে কি ধামাকা এইবাৰ বোলে আৰু অলপ এক্সট্ৰিম লেভেলত যাব চ' ধুনীয়াকৈ দেখাই আছোঁ আৰু এটা নেক্সট প্লেন আছে সেইটো প্লেন এতিয়াই নকওঁ যদি যোৱা হয় তেতিয়া ক'ম নহ'লে বেয়া লাগিব চ' এতিয়া ধুনীয়াকৈ যাওঁ আমাৰ পূজালৈকে তাৰপিছত ধামাকা কেৰেংগে বলক লগ পাইছোঁ এতিয়া আমি আহিবাই গ'লোঁ সেইখন হ'ল পূজা আৰু গোসানী ওলোৱা নাই এতিয়া আমি সেন্দুৰ আৰু চাউল ঘৰৰ পৰা লৈ আহিছোঁ আৰু সেন্দুৰটো কিনি আনিলোঁ এই ধুনীয়া কৰি চাউল দিব লাগে নে চাউল দি আৰু সেন্দুৰটো দি কিনে ধুনীয়াকৈ গোসাই ওলাম আৰু ধুনীয়াকৈ এইটো দি লওঁ ধুনীয়াকৈ বলক হয় না আৰু এইটো হৈছে ৰাতিপুৱাৰ ক্লিপ আৰু এতিয়া ৰাজহুৱা সেৱা হৈ আছে মানে এই কইনাটো কলপুলিটো দেখিছে নে কলপুলিটো নোলোৱাৰ আগৰে মানে সেৱা লয় এইটো এতিয়া কলপুলিটো ওলাইছে মানে অঁতৰাই দিব এতিয়া এইবিলাক মানে ঘৰত তেনেকৈ ধুনীয়াকৈ গোটেই অঁতাই দিব আৰু আবেলি মূৰ্তিকেইটা অঁতাব আৰু মানে কি মূৰ্তিটো মানে কি যোনে দাতাই এইটো অঁতাই দিব এতিয়া আমাৰ ওচৰৰ পুখুৰীতে লৈ যাব তাতে অঁতাই দিব ধুনীয়া কৰি এইবিলাক মানুহ কেমেৰাটো মানে সেৱা হৈ গ'ল ধুনীয়াকৈ সেন্দুৰ গোটেইখিনি হৈ গ'ল এতিয়া ছেটআপ হৈ আছে লাইটিং বক্স ধুনীয়া কৰি এতিয়া আমি ফুল ৰেডি এতিয়া গোসানী ওলাব ৰেডি আৰু হ'ব দেখিছেনে সচলি হেপী দুৰ্গা পূজা এতিয়া অল ৰেডি ধুনীয়াকৈ যাব ৰেডি এতিয়া গোসানী ওলাব আৰু সেইখন গুচাই দিব
বলো তলত যাই যাম এইফালে আছে আহিছে মানে কলেজৰ ঘৰ পূজাখনত পাৰ হৈ কিনে এইটো টাৰ্ণিংটো ঘূৰাই কিনে আকৌ ৰিটাৰ্ণ যাই কিনে বেলেগ লাইনে যাব এতিয়া আমি মানে কি ইয়াত মানে কি এৰিম বুলি ভাবিছোঁ এইটো আৰু আমাৰ বেলেগ প্লেন থকা বুলি কৈছিলোঁ বলক অলপমান চাই লওক পাৰে ইমান ভিৰ বাপৰে বাপ Stuck lagi. Manu. আমি মাক ধুনীয়াকৈ বিদায় দি আহিলোঁ মানে বিদায় দিয়া নাই আমি মানে আধাত থৈ কিনে আহিলোঁ কাৰণ আমি নেক্সট ডেষ্টিনেশ্যনত যাব লাগিব চ' বহুত বেছি ভাল লাগিল বহুত বেছি দেখিছে তোমালোকে কেনেকুৱা একদম মানে কি বক্সৰ কাষতে আছে কাণখন মানে কি একদম মানে নুশুনা হৈছোঁ সেইকাৰণে এডাল সেই লৈছোঁ মানে বহুত বেছি ভাল লাগিছে একদম মানে কি সেইবাৰতকৈ হাই লেভেল গৈছে বহুত এবাৰতো আমাৰ মানে পূজাখনে মানে মংগলবাৰে আমাৰ যোনখন ওচৰৰ পূজাখনে সেইখন এৱাৰ্ড পাইছে বেষ্ট দুৰ্গা পূজা মণ্ডপটো বহুত ধুনীয়া বনাইছে
চ' বহুত বেছি ভাল লাগিছে, নিজৰ বস্তু এটা এনেকুৱা পালে ভাল লাগে। চ' এতিয়া সেইখন বজাৰ এৰিলোঁ, সেইখন বজাৰ এতিয়া মানে কি আমাৰ বেছি দূৰ নহয়, অলপতে তাতে নদীত উটুৱাই দিব। এতিয়া আমি আহিছোঁ নৰ্থ গুৱাহাটী। যোৱাবাৰ যে আমি ৰাৱণ দহন চাইছিলোঁ, তাকে সেই ডেষ্টিনেশ্যনটোত আহি আছোঁ। চ' এতিয়া পামেই আৰু। চ' এইবাৰ কেনেকুৱা পৰিৱেশ হয়, কি হয়, ধুনীয়াকৈ দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকক, দেখাই আছোঁ। পাই লওঁ ডেষ্টিনেশ্যন। গাইছ আমি আমাৰ ডেষ্টিনেশ্যন পাই গৈছোঁ, আৰু এইটো হৈছে ৰাৱণ। আৰু মানুহ চাওক গাইছ, স্ক্ৰীণ লগাই দিছে এইবাৰ, স্ক্ৰীণ দেখিছেনে? স্ক্ৰীণ লগাই দিছে। ভিতৰলৈকে যাওঁ, ধুনীয়াকৈ পৰিৱেশটো দেখাই আছোঁ। পূজাখন চাই লওঁ আগতে, অলপ দেৰি হ'ব চলাওঁতে, ধুনীয়াকৈ দেখাই আছোঁ। ভিতৰত সোমাব পৰা নাই মানুহ থাকি, মানুহ যাওকচোন কিমান মানুহ। এইখন হৈছে মেইন গেট, মেইন গেটৰ ধৰ্মত ৰখি আছোঁ। এইটো মন্দিৰটো। মানুহ এবাৰ ভালকৈ দেখা পায় কিন্তু ৰাৱণ লাইট চাইট অফ কৰি দিব না। গাড়ী যাব উঠিছিলোঁ, আমি গেছিলোঁ ওলাই আহিছিলোঁ। ইমান দেৰি কৰে মানে কি ক'ম আৰু। আমি যাবাই উঠিলোঁ জনাব আৰু তলত দিলে মাছি আহিলে রাবণ জ্বলি গেল কিন্তু দিলেহে গ'ল। রাবণ শেষ কিন্তু পথা শেষ হোৱা দেয়া যাওঁ গাই যাওঁ নহ'লে ভিৰত একদম কমাব নোৱাৰিম। মানুহ বহুত মানুহ গাই উঠি লৈছে আৰু মানুহ কিন্তু বাপৰে বাপ অগণন মানুহ শিল ফুল চাওক দেখা আছোঁ শিল ফুল আকৌ ৰাস্তাও ফুল। আমি আহিলোঁ ঘৰ আৰু আজিৰ পৰাই পূজা খতম আৰু মানে ভাল লাগিছে, বহুখিনি বেছি ভাল লাগিছে। আজি দিনটো মানে কটাই বহুত বেছি ভাল লাগিছে। ইয়াত ধুনীয়াকৈ মাক বিদায় দিলোঁ, তাৰপিছত গ'লোঁ গা পা ধুই ধুনীয়াকৈ গ'লোঁ নৰ্থ গুৱাহাটী। তাতে যাই কিনে মানে বৰ লাগি দিছে গাইছ মা কচম। আমি আহিব উঠিছিলোঁ আপোনালোকে চাচিয়ে, আমি আহিব উঠিলোঁ তাৰপিছত বমকৈ চটটো ফাটছি, আমি ক'লোঁ কি ফাটাব ধৰিছে দেখোন। ফিৰি যাই কিনে আকৌ চালোঁ, বাহিৰৰ পৰাই চালোঁ, কিন্তু মানুহ অগণন মানুহ একদম সেইবাৰতকৈ এবাৰ এক্সট্ৰিম লেভেলত মানুহ হৈছে। আৰু আমি আজি সোনকালে আহিব অলপ মানে কি আমি 10:30 মানতে চাৰিআলি পালোঁ আৰু চাৰিআলি তাতে আমি থাকিলোঁ মানে কিবা খালোঁ তেনেকৈ আৰু ঘৰলৈকে খাব অহা নাই আৰু যিহেতু আজি লাষ্ট তাতে চাৰিআলিতে গোটেইখিনি খতম কৰি থৈ আহিলোঁ। চ' আহি ধুনীয়াকৈ আহিলোঁ ঘৰ। এতিয়া বাজিছে 11:35 আৰু বহুত ভাল লাগিল আজিৰ দিনটো পূজাৰ লগতে জড়িত থাকিলোঁ।
আৰু তেনেকৈ আৰু গাইছ আজি আমি আৰু এটা কথা আমি গাড়ীখন আজি বহুত দূৰত থৈ গৈছোঁ 2 কিলোমিটাৰ দূৰত থৈ গৈছোঁ কাৰণ কি যিটো মানে জামৰ জ্বালা কালি যিটো দখা হৈছে আমাৰ লগত নাই আমাৰ খোজ কঢ়াই বেষ্ট সেইকাৰণে আমি দূৰত থৈ গৈছোঁ ফিনফিনীয়া কৰি সেই ঘৰৰ লগে লগে আহি কিনে গাড়ীত বহিছোঁ ফুচকৈ আহি গৈছোঁ চ' বঢ়িয়া এনেকৈ খোজ কঢ়াই বেষ্ট মানে যি দেখা গ'ল আৰু যিটো মানুহ হৈছিল এই 12টাতো আহি নাপালোঁ ঘৰ মানে চাই নাপালোঁ এতিয়া খাই লৈ আহোঁতে 11:30 বাজিছে অলপ দেৰি হ'ল মাহঁতৰ লগত কথা পাতিলোঁ কিবা মই ভিডিঅ'টো খতম কৰোঁ আৰু বহুত বেছি ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কিনে জনাব আৰু মোৰ কোৱালিটি কেনে পাইছে নতুন মোবাইলৰ মানে কোৱালিটি জনাব আৰু এই ভিডিঅ'টো এটা অন্ত কৰিছোঁ যদি ভাল বোলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলখন নতুনকৈ ছাবস্ক্ৰাইব কৰি চেনেলটো আৰু জয় অসম বাই